হেল্ল' এভৰিৱান, আপোনালোকৰ বাৰু কি খবৰ? মোৰ বৰ্তমান খবৰ ভালেই। গম পাইছোঁ যে ভিডিঅ'বোৰ দিয়া অলপ দেৰি হৈছে, কিন্তু কি কৰিব, সময়ৰ তাগিদাত থাকি যায় আচলতে। কিন্তু আজি আপোনালোকৰ মাজলৈ এটা বিশেষ আমাৰ বাবে বহুত স্পেচিয়েল হয়, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিলোঁ। সেয়েহে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পাব। আৰু সেইদিনা আছিল 17 ছেপ্টেম্বৰ 2024 আৰু হঠাৎ বিশ্বকৰ্মা পূজা আছিল দিনত, আৰু গধূলি সময়লৈ আমি হঠাতেই যাবলগীয়া হ'ল GBM নাৰ্ছিং হোম, কিয়নো মোৰ বৌ যিহেতু প্ৰেগনেণ্ট আছিল, সেয়েহে তেওঁৰ অলপ পেইন আহিছিল, সেইবাবে গধূলি সময়ত লৈ যাবলগীয়া হ'ল। আৰু এয়া গৈ পায়ে আমাৰ সকলো কাম আৰম্ভ হৈ গ'ল, বৌৰ চেকআপ আৰু এনেদৰে কিছুমান সৰু সৰু কাম থাকে, সেইবিলাক হ'ল। আৰু 18 তাৰিখ 2024 বহুত বেছি বিশেষ হয়, কিয়নো সেই দিনটোতেই আমাৰ ঘৰলৈ আমাৰ লখিমীজনী আহিল। আৰু এয়া দেখিছেনে, অ'টিৰ পৰা আমাক প্ৰথম দেখুৱাইছিল লখিমীজনীক। সেই অনুভৱ আমি আপোনাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ কেনেকুৱা আছিল। আৰু তাই আমাৰ কাৰণে বহুত স্পেচিয়েল হয়, কিয়নো আমাৰ ঘৰখনৰ প্ৰথম অকণমানি সদস্য, মোৰ দাদা আৰু বৌৰ একমাত্ৰ কন্যা সন্তান এজনী হ'ল। আৰু দেখিছেনে বাৰু, সকলোৰে বহুত বেছি হেপী আমাৰ কণমানিজনীক পায়। আৰু এই স্পেচিয়েল মুহূৰ্তবোৰ আপোনালোকৰ মাজত দেখুৱাবৰ বাবে ময়ো এনেদৰে সাঁচি ৰাখিছিলোঁ, আৰু স্মৃতি হৈও থাকিব। পাছত যেতিয়া তাই ডাঙৰ হ'ব, চাব পাৰিব, আৰু মাক দেউতাক আমাৰ ঘৰৰ সকলোৱে ভিডিঅ'টো চাই বহুত বেছি ভাল পাব, স্মৃতি হৈ থাকি যাব। সেয়ে আচলতে ভিডিঅ'টো কৰি ৰাখিছিলোঁ, আৰু আমাৰ এই সুখৰ মুহূৰ্তবিলাক আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। আৰু এয়া দেখিছেনে, চবেই আহিছিল খবৰ ল'বলৈ। বহুতক ভিডিঅ'ত উলিয়াব নাই পৰা, আৰু অকণমান অকণমানকৈ যিহেতু ভিডিঅ'টো কৰি থৈছিলোঁ। এইজনী হৈছে আমাৰ লখিমীজনী, আৰু আমি বহুত হেপী আমাৰ লখিমীজনীক পাই। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ কণমানিজনীৰ লগতে মাকো যাতে সুস্থ হৈ ভালদৰে থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।